हेलो गाइज वेलकम टू माय यूट्यूब चेनेल नमस्कार बोलो सकलोके यूट्यूब चेनेलলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ক'ত গৈ আছোঁ আৰু কিহৰ ব্লগ হ'ব গৈ আছে সেইটো ইম্পৰ্টেণ্ট। তো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি ক'ত গৈ আছা কোৱা? আমি এতিয়া পুলিচ ৰিজাৰ্ভত গৈ আছোঁ। আমাৰ ইহানম ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো নাম সেই ভাগ আজি সকলোৱে গাব আৰু সকলো নগাঁওবাসী লগ আহিব, ইয়াতে চব সন্নিৱিষ্ট হ'ব। তো আমি এতিয়া পুলিচ ৰিজাৰ্ভত গৈ আছোঁ। বহুত কষ্ট কৰিছে বাইদেৱে ঘৰটো আগবাঢ়িছে আমাৰ প্ৰশিক্ষক তুলুমণি বাইদেউ এটা হাত চাপৰি সকলোৱে এটা হাত চাপৰি দিয়ক। তেওঁক আমি আশীৰ্বাদ জনাইছোঁ। আমি আশীৰ্বাদ দিয়া গৰাকী নহয়, তথাপি সকলোৱে গৈ আশীৰ্বাদ কৰিছোঁ বুলি সেয়েহে মই মাজে বক্তব্য কৈছোঁ, আশীৰ্বাদ কৰিছোঁ বুলি। আমি বাইদেউকো এখনি ধনে বছৰে অকণমান বন্ধলৈ বিচাৰিছোঁ, যেনেভাৱে দিব লাগিব হয়তো তেনেভাৱে দিব নোৱাৰিব পাৰোঁ, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। বাইদেৱে বহুত কষ্ট কৰি আহিছে, আজি বহুত ঠাইত তেওঁ প্ৰশিক্ষণ কৰি আহিছে। আজি মই সুন্দৰ প্ৰশিক্ষণ দিলোঁ আৰু আপোনালোকক এটা সুখবৰ দিম। আজি বাইদেৱে আমাৰ যি বিশ্ব অভিলেখৰ আয়োজন চলি আছে, আজি 1 বছৰ ধৰি যি প্ৰশিক্ষণ হৈ আছে, আমি কেনেকৈ যাম, ক'ত থাকিম, কি ব্যৱস্থা, সকলোখিনি তেওঁ আমাক জনাই যাব। বাৰজনাই যিজন প্ৰতিষ্ঠাপক সভাপতি, তেখেত উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ তেখেত অহা যোৱাত ব্যস্ত হৈ আছে। যিহেতু আমাৰ দিন চাপি আহিলে 17 ডিচেম্বৰ 30 আগু, গতিকে তেখেতসকলে আজি এনেকৈ অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰি থাকিলে আমাৰ যিটো ভিতৰুৱা কাম কিছুমান থাকি যায়, সেই কামবিলাক পিছ পৰি থাকিব। গতিকে তেখেতসকল আজি অনুপস্থিত হ'ল। তেখেতসকলক মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতে মোক আজি আঙুলিয়াই দিলে যে এই প্ৰশিক্ষণ ভাগৰ কামৰ দায়িত্ব লৈ আগুৱাই দিলে আৰু মই আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। কৃষ্ণ উপজিলে জগন্নাথ, ঐৰাম উপজিলে জগন্নাথ। আমাৰ ঐৰাম শব্দভাগে আমাৰ অকণমান দিগদাৰ এটা কৰিছিল, গতিকে সেইখিনি কথা আমি কৈ লৈছোঁ। ঐৰামটো ভাগ হৈছে বিয়া নামত লগাই বুলি আমাক সকলো অসমৰ আইবা সমাজী মহাশয় জনাইছিল। আৰু কেইটামান শব্দ কপিলে, কপিলা এনেকুৱা আছে। কংসৰ, কংসৰ, নন্দ যশোদা, নন্দ, এনেকুৱা কিছুমান কথাকেইটা আমি ক'বলগীয়া বিশেষভাৱে, কাৰণ আমাৰ আইসকলে নাম জনা সকলোৱে জানে, নহয়নে আই? ঐৰামৰ ঠাইত উপজিলে জগন্নাথ, উপজিলে জগন্নাথ। এতিয়া মই শুদ্ধটো কৈ আছো, প্ৰথমতে যিটো আছিল কংসৰত, কিন্তু এতিয়া হ'ব কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে, এনেধৰণে হ'ব লাগিব। ঠিক আছে, এতিয়া আপোনাৰ অকণমান কথা ক'লে কেনেকৈ যাব লাগিব। আৰু এটা কথা আছে, গোসাঁইও শুদ্ধটোৱে মই কৈ আছোঁ, আপোনালোকে বস্তুটো বুজি ল'ব খালি। গোসাঁইও উপজিব জানিব সুদেৱে, সমস্তে কৰিলে স্নান, মনৰ অনুমানে যমুনাৰ তীৰতে কপিলে কৰিলে দান। কিন্তু কপিল, মই এতিয়া শুদ্ধটো কৈ থকা নাই, মই যিটো ওলাই সকলে এতিয়া কপিলে নহয় কপিলা। আৰু সৰ্বস্তে এতিয়া কৈছে, আমি কিন্তু পুথিও পঢ়িছিলোঁ, পুথি পঢ়োঁতেও আমাৰ সকলো আইসকলে জানে শপতে কৰিলে স্নান, হয়নে? জন্ম হৈছিল মনৰ অনুমানতহে তেখেতে সৰ্বস্তে স্নান কৰিছিল। মানে মনৰ অনুমানে গোসাঁই উপজিছে বুলি মনৰ অনুমানে যি সাজ পিন্ধি আছিল সেই সাজযোৰে তেওঁ মানে স্নান কৰিছিল। গতিকে সৰ্বস্তে বুলি ক'লে
শুদ্ধ হ'ব সেইটো কাৰণে আমি সকলোৱে কথা শুনি এতিয়া আমাৰ ভকতেও গৈছে বুলি ক'ব পাৰি সেই নামঘামত কিন্তু ওপৰতেও নহয় এতিয়া হ'ব সৰ্বস্তে গম পাইছেনে সৰ্বস্তে আৰু আপোনাৰ তাৰ ভিতৰত পিছৰখিনি শব্দ আপোনাৰ একেই আছে আৰু পদভাগলৈ যাওঁতে আহিব লাগিব ৰাম সোমাইছে সেই ৰামে পদভাগ ধৰিব লাগিব আজি ৰাতি হিলা বৰশীৰে নুশুনি বজাৰে মা পাৰি পহৰীয়াই হবে নিদ্ৰা গলে উপজিলে জগনা উপজিলে জগনা ৰাম ৰাম গোহাঁই উপজিব জানিব পুৰেবে কৰিলে স্নান মনৰ অনুমানে ৰাম ৰাম ঘূৰত মই বুজাহি দিছোঁ কথাটো হয় ৰাম ৰাম দুবাৰ নহয় আই প্ৰথমবাৰ আমি দুহাৰী প্ৰথমবাৰ যে আমি গাওঁ আজি ৰাতি শুনিহে ল'ব দিছোঁ আৰু দেই কৃষ্ণ কৈছোঁ হিলা বৰশীৰে নুশুনি বজাৰে মা পাৰি পহৰীয়াই হবে নিদ্ৰা গলে উপজিলে জগনা উপজিলে জগনা এই প্ৰথমখিনিতে কিন্তু উপজিলে জগনা দুবাৰ গাব যেতিয়া আমি পদভাগ শেষ হৈছে আমাৰ তিনিজন পদ হয় নহয় তিনিজন পদৰ শেষত আমাৰ দিহাভাগ গাব লাগে দিহাভাগ যেতিয়া গাব সেই দিহাভাগত কিন্তু এবাৰেই গাব উপজিলে জগন্নাথক শেষ কৰিব তেতিয়া আমাৰ মধ্যলৈ আহিব সংসাৰ ধ্বনি বাজিব মই কৈ আছো কথাখিনি সকলোৱে মন দি শুনিব আমাৰ কিন্তু বিশ্ব ৰেকৰ্ডত এইখিনি কথাহে হ'ল নাম হৰি ও ৰাম তেতিয়া আমাৰ লগে লগে দবাৰ শব্দ উঠিব দবাৰ শব্দটো কেনেকৈ বাজিব লাগে গুৰুম 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 কৃষ্ণ মই এতিয়া আপোনালোকলৈ আকৌ এবাৰ কৈছোঁ কৃষ্ণ এতিয়া সংঘভাগ বা মই ক'ব আনিম
সাংবাদিকসকলক আমাক এটা কথাই কৈছে, যোৱাকালিও আমাৰ এখন 9 বজাত অনলাইন মিটিং আছিল। অনলাইন মিটিংখনত আমাক কৈছে যে প্ৰত্যেকখন জিলাৰ যি আমাৰ জনপ্ৰতিনিধি আছিলে তেখেতসকলেও প্ৰত্যেকখন সমষ্টি ৰাইজেই হওক জিলা ভিত্তিকেই হওক যেনেকেই নহওক আমাৰ প্ৰত্যেকখনতে আমাৰ জনপ্ৰতিনিধিকেইজনে সহায় কৰিছে। যোৱা কেইটাই আছিল পাহৰিলে, সোণাপুৰত মই গৈছিলোঁ প্ৰশিক্ষক হিচাপে। তাত কিন্তু আমাৰ অতুল বৰা ছাৰ আছিলে। অতুল বৰা ছাৰে আইসকলে এখন দৰখাস্ত লৈ দি থৈ আহিছিল। সেই দৰখাস্তখনৰ মৰ্মে তেখেত সেই সভাখনত আহিছিল আৰু তেখেতে আমাৰ ছাৰজনে অতুল বৰা ছাৰজনে আমাৰ সোণাপুৰৰ যি সভানেত্ৰীগৰাকীৰ হাতত 1 লাখ টকাৰ এখন চেক দি দিছে যে আইসকলখিনি অহা যোৱাৰ কাৰণে এই পইচাটো দিছোঁ আৰু আপোনালোকক কিবা প্ৰয়োজন হ'লে আপোনালোকৰ মাজৰ পৰা চোৱা চিন্তা কৰি তেনেকৈ অহা যোৱা কৰিব পাৰে। মই সেইখিনি কৰিছোঁ আৰু কিবা সুবিধা থাকিলেও আমাক জনাব। ঠিক তেনেকৈ অতুল বৰা ছাৰে সোণাপুৰত কৈছিলে আৰু 1 লাখ টকাৰ চেকখন কিন্তু দিয়ে দিছে। 3 দিনৰ পাছতে পইচা সোমাব বুলি সেইটোও কৈছে। আৰু সৰভোগত গৈছিলোঁ, বৰপেটা সত্ৰ সৰভোগত বহুত ভাল ভাল কাম কৰিছে। যি ৰাস্তা ঘাট আছিলে সেই ৰাস্তা ঘাট বহুত ভাল হ'ল আৰু ইমান আইসকলক ইমান মৰম কৰি আছে। প্ৰত্যেকটো ঠিকানত মুখ্যমন্ত্ৰী ছাৰে বহুতখিনি সহায় কৰিছে। গতিকে আমাৰ আইসকলে কোন কালৰ ফলটো আছিল, আইসকল কেতিয়াও ফলটো বুলি নাভাবে ছাৰে। নিশ্চয় ছাৰে এইষাৰ কথা মাত মাতিবই, নহয়নে আইসকল? হয়নে? মই কিন্তু খুব ঘৰুৱা ভাষাৰে কৈছোঁ, খুব আৱেগেৰে কৈছোঁ। সকলো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বুলি নহয়, হ'লেও অসমৰ হৈ কৈছোঁ। হয়নে? আইসকলক যদি সেইকণ সাফল্য কঢ়িয়াই দিব পাৰে তেখেতক আৰু সহায় আৰু ভগৱানৰ আশীৰ্বাদ বেলেগকৈ দিব নালাগে। সদায় তেখেতসকলৰ ৰাস্তা খোলাই থাকিব। ঠিক আছে, আমি ইয়াত এটা কথা ক'ব বিচাৰিছোঁ। অহা যোৱা কথাটো আমাক কিন্তু কৈছিলে কালি চেণ্ট্ৰেল মিটিঙত। আমাৰ যিখিনি কোনোবা আই যদি যিহেতু নেকি চৰকাৰে এতিয়াও লোৱাই নাই, আমাক ঘোষণা কৰাই নাই, আমি লৈছোঁ, কিন্তু কথাবিলাকে শুনি আছে, কথাখিনিয়ে কৈ আছে, কিন্তু এতিয়ালৈকে তেখেতে আজিলৈকে একাষাৰো কথা আমাক চৰকাৰীভাৱে একো কোৱা নাই। গতিকে আমাৰ যি সমষ্টিৰ বিধায়ক ছাৰসকল আছে, বিধায়ক ছাৰ আছে, আমাৰ নিজৰ এলেকাৰ ভিতৰতে আপোনালোকে এখন দৰখাস্ত লিখক। দৰখাস্ত লিখি ছাৰসকলক অৱগত কৰক আৰু তেখেতসকলৰ যি সহায় সহযোগ আছে সেইমতে তেখেতক আমি ভাবি যাম। আৰু এটা কথা কৈছে, যিসকলে একো নাপায় বা সুবিধা নাপায় তেতিয়াহ'লে কিন্তু এটা কথাও কৈছে যে ট্ৰেইনখন আহিব, ট্ৰেইনত তেওঁলোকে ৰিজাৰ্ভেশ্যন নহয়, এনেই উঠত যাওক। যিসকলে আপোনাৰ কামাখ্যা ষ্টেচনলৈ যায়, কামাখ্যা ষ্টেচনত নামিলে তাৰ পৰা অনা নিয়াৰ ব্যৱস্থা কৰিব পলাশবাৰীলৈ। আৰু যিসকল যাব আপোনাৰ পল্টন বজাৰত নামিব, সেই পল্টন বজাৰৰ পৰা তেওঁলোকে তাৰ পৰা গাড়ী দি অনা নিয়া কৰিব বুলি যোৱা পৰহি 3 তাৰিখৰ দিনা সেইখিনি কথা মই আলোচনাত শুনি আপোনালোকৰ ওচৰত মই ক'ব পাৰিছোঁ। গতিকে আইসকল, আমি এতিয়া পানীত উপঙি থকা নিচিনা হৈছোনে নহয়? হৈছোনে আইসকল? কিন্তু আমি নাম গামেই যে খাবলৈ নেপালে নমৰোঁ বুলি কৈছোঁ হয়, কিন্তু তথাপিও আমি যদি কিবা এটা হাতত লৈও যাওঁ, আমি নিজৰ সেইখন খাই হ'লেও আমি সেইকণ সময় থাকিব পাৰিম। কিন্তু কথা হ'ল কি, মই সেইটো মোৰ ফালৰ পৰাহে কৈছোঁ। আৰু এনেকুৱাও হৈছে 60,000 আইসকল আপোনালোকে গৈ পেলাই ক'ত থাকিব, ক'লৈ যাব? আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যি শিবিৰ থাকিব, সেই শিবিৰত কিন্তু চাবৰ ওপৰত শিবিৰ নগাঁও, শিবিৰ কলিয়াবৰ, শিবিৰ লখিমপুৰ, প্ৰত্যেকখন জিলাৰ তাত মানে এখন মানে হেৰি মাৰিব, লেবেল মাৰি দিব। তাত নিজৰ জেগাখিনিত আপোনালোকে নগাঁও বুলি ক'লে নগাঁও নিজৰ শিবিৰটোত সোমাই যাব। তাতে আপোনালোকে তাত শুবলৈ কিন্তু নাপায়। 16 তাৰিখৰ দিনা যি হ'লেও অসমৰ আইসকল গোট খাব, সেই 16 তাৰিখে সকলোৱে তাত খোৱা সুবিধাটো নাই, খাই বৈ লৈ যি খাই যি পায় খোৱা বোৱা কৰি কিন্তু নাম প্ৰসংগ হৈ যাব। আৰু গৈ 17 তাৰিখৰ দিনা ৰাতিপুৱা 8 বজাত সদৌ অসমৰ ৰাইজে যেতিয়া তাত আমাৰ যোনখন জেগাত আমাৰ শিলপতা সত্ৰ য'ত আমাৰ অনুষ্ঠান ভাগ হ'ব, সেই অনুষ্ঠান ভাগত আমাৰ সকলো অসমৰ ৰাইজে আইসকল সেই তাত কিন্তু অনুষ্ঠান য'ত হ'ব তাত বহি ৰিহাৰ্চেল কৰিব। আইখনৰ ভাগৰ
মধ্য কৰি সেই লাই থকা ধান মধ্যত থৈ আপোনাৰ চক্ৰপাতৰ দৰে মূল আকাৰত বহি পেলাই 60,000 আঠ কৰি তাত নাম পৰিৱেশন কৰিব। সেই তাত নাম পৰিৱেশন কৰাৰ যি আমাৰ নিয়ম নীতিখিনি আপোনালোকৰ ওচৰত আমি কৈ আছোঁ যে তাত ফুল মানে বহিব, নেগেৰা খাই বহিব, আইসকল যেনেধৰণে বহিব লাগিব তেনেকৈ বহিব লাগিব। আৰু যিখিনি দলসমূহ যাব, দলপতিগৰাকী প্ৰথম যেনিবা এমাহ আইগৰাকী দলপতিগৰাকীয়ে বহিল, আকৌ দলপতি আইগৰাকী সেইটো দলৰে 9গৰাকী আই এনেধৰণে বহিব লাগিব। প্ৰত্যেকটো তেনেকৈ মানে লাইন নিজৰ নিজৰ দলটোৰ নিজে নিজে লাইন পাতি বহিব লাগিব। পঢ়াখিনি কথা কৈ আছে। তাৰপিছত আপোনাৰ সাজপাৰৰ কথা ক'ম বাৰু। আৰু পঢ়াখিনি কোৱাৰ পিছত আপোনাৰ 8টা বজাত আপোনাৰ ৰিহাৰ্চেল চলিব। 17 তাৰিখৰ দিনা 8টা বজাত ৰিহাৰ্চেলটো চলিব। আপোনাৰ ফাইনেল ৰিহাৰ্চেল কৰিব 8টা বজাৰ পৰা 10টা বজালৈ। আইসকল বহি থাকিলে ভৰি বিষাইছে কি কৰিব তেতিয়া বাৰু? তেতিয়াতো ক'বনা হ'ব হয়নে আই? কিন্তু ধৈৰ্য ধৰিব লাগিব। আমি নাম লগা গোৱাৰে ৰিহাৰ্চেল নহয় আই, বহাৰো আমাৰ ৰিহাৰ্চেলটো হ'ব লাগিব। 11:45ত 12 মিনিটটো ধৰিব। তাৰপিছত আমাৰ 12 মিনিট শেষ হৈছে, বিশ্ব ৰেকৰ্ডৰ আমাৰ নামঘাটৰ তেতিয়া শেষ হ'ব। তাৰপিছত আমাৰ তেতিয়াহে সেই স্থানৰ পৰা আমি উঠি আহিব পাৰিছোঁ। হয় নে নহয়? গতিকে 8টা বজাৰ পৰা কিমান সময়লৈ আপোনালোক বহিব লাগিব চিন্তা কৰি চাওক। বহাটো কিন্তু একেবাৰে ধৈৰ্য সহকাৰে বহিব লাগিব। আৰু যেতিয়া নামজনা পৰিৱেশন কৰি আছে বা ৰিহাৰ্চেলটোৱে চলি আছে, তাত এনেকুৱা হ'ব ৰিহাৰ্চেলটো যে ফাইনেল ৰিহাৰ্চেল চলি থাকিব, আপোনালোকে কিন্তু হয়তো গমো নাপাব আমাৰ যে ফাইনেল ৰিহাৰ্চেলটো কোনখিনি পৰা আৰম্ভ হ'ব। যোনখিনি জেগাতে সময়টো হয়তো ভাল হ'ব সেইখিনি জেগাতে মানে ৰাখি হ'ব, হয়তো তেনেকুৱা হ'ব পাৰে চাগে, নহয় জানো? গতিকে এনেকুৱা সময় বহি থাকিলে বোলে মই নাম গাই আছোঁ আহিবলৈ মই নাই দেখা, মই খাবলৈ খাই লওঁ, ৰ'ব মই পানী মই খাই লওঁ, এই নামটো কেনেকুৱাহে লাগিছে মোৰ ভাল লাগিছে। কিন্তু কথা একেবাৰে নাপাতিব, তাত হাজাৰ হাজাৰ ভল্টেজৰ চাউণ্ড দি থ'ব। গতিকে একো এটা কথা তাত ক'ব নোৱাৰিব, একো কৰিব নোৱাৰিব। সেইকণ সময় কিন্তু বহুত ধৈৰ্য সহকাৰে কৰিব লাগিব। কৈছোঁ আই সতীৰাধিকা সমন্বয় ক্ষেত্ৰ শিলপুটা সত্ৰ, আইন সতীৰাধিকা সমন্বয় ক্ষেত্ৰ শিলপুটা সত্ৰ, পূব মাজিগাঁও পলাশবাৰী। জেগাখিনি আমি য'ত অনুষ্ঠান ভাগ হ'ব নামঘাট সেইভাগে হ'ব। বিশ্ব ৰেকৰ্ডৰ যিভাগ আমাৰ অনুষ্ঠান যোৰহাট ঠাইডোখৰৰ কথা কৈ আছোঁ। ইয়াতে চবেই খিচিৰি খাই আছে। দিহানামৰ সাজপাৰযোৰ হৈছে আমাক লাগিব প্ৰথমে বগা ব্লাউজ আৰু মুগা মেখেলা, লগতে মুগাৰ পাৰি এখন বগা চাদৰ, আৰু লাগিব এখন চেলেং, এখন ৰিহা আৰু এখনি বুটা বচা শিপিনীয়ে বোৱা এফালে থকা ফুলৰ এখন গামোচা। বিশ্ব দৰবাৰত অনুষ্ঠিত হ'বলগীয়া দিহানামৰ বিষয়ে মই সবিশেষ তথ্য জনাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং মাই চেনেল।